মই ঠিক বুজি পোৱা নাই মা তুমি কি ক'ব খুজিছা এতিয়াই ক'ব খুজিছোঁ আৰু বোৱাৰীকো ক'বি যে মোক প্ৰমাণ দিব লাগিব প্ৰমাণ প্ৰমাণ চঞ্চল আপোনালোক বাইদেউ আছেনে আছে বৰ্মা আছে ভিতৰতে আছে আমি মানে নতুন কইনা চাবলৈ আহিলোঁ ভালেই কৰিলে আহকচোন আহক বহক মই বৰ্মাক মাতি দিছোঁ দেই বহকহি আপোনালোক আপোনালোক মই আকৌ অকণমান সেই বিচনাখনতে দীঘল দিছিলোঁ বিয়াখনৰ কাৰণে এইকেইদিন বৰকৈ ল'ৰা ধপৰা হ'ল নহয় ভাগৰ মৰাই নাই চঞ্চল তই যাচোন নকইনাক মাতিছোঁ বুলি কবি আৰু চাহ দুকাপো লৈ আহ সেইটো কেনেকৈ হ'ব আপোনালোক মোৰ ঘৰলৈ আহিব চাহ একাপ নোখোৱাকৈ গ'লে মোৰ সন্মান থাকিবনে বহক আপোনালোক চঞ্চল তই যা বৌ নবৌ টোপনিয়ে গ'ল নেকি বৰ দিগদাৰ হ'ল নহয় ইফালে আকৌ মাতিছেই এপাক ওলাই দেখা নেপালে মিছাতে বৰমায়ে খং কৰিব কি যে কৰোঁ নহয় বৌ নবৌ বাইদেউ আজি আৰু নালাগে দিয়ক তেওঁ চাগে ব্যস্ত আছে আমিও আজি গোটৰ মিটিঙলৈ যাবই লাগিব পাছে পৰেও এদিন আহিম দিয়ক নাই নাই আহিছে যেতিয়া মাত লগাই যাওক চঞ্চল বৰ্মা কি হ'ল এখেতসকল ৰৈ আছা নহয় বোৱাৰী ওলাই আহে বুলি ক মোৰ কামটো পিছত কৰিলেও হ'ব নবৌ 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 ওলাই আহাচোন আমি গৈ থাকোঁ কেতিয়াবা পাছে পৰো নাই নাই আহিব বাইদেউ আহিছোঁ
মা মা মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়ক ঘটনাটো হৈ যোৱাৰ পৰাই মই বৰ কষ্ট পাই আছো বহুত অশান্তি পাই আছো কিন্তু মোৰ অশান্তিবোৰৰ কি হ'ব মোৰ মান সন্মান সকলোবোৰ যে নাইকিয়া কৰি দিলা সেইটো কি হ'ব চিন্তা কৰি চাইছানে সেই তিৰোতা দুজনে যে এতিয়া আৰু সেই কথাবোৰ গোটেই গাঁওখনতে বিলাই ফুৰিব তুমি ভাবি চাইছানে মই এই কামিনী হাজৰিকাই কোনোদিন কেতিয়াও কাৰো ওচৰত মূৰ তল কৰি চলা নাছিলোঁ আৰু আজি তোমাৰ কাৰণে প্ৰথমবাৰৰ কাৰণে মই চকু নমাবলগীয়া হ'ল তোমাক মই প্ৰথম ঘৰ সোমাওঁতেই কৈছিলোঁ যে এইখন ঘৰৰ মান সন্মান হানি হোৱা একো কামেই তুমি নকৰিবা কিন্তু কি কৰিলা দুদিন নহওঁতে তুমি এইবোৰ কি দেখুৱালা এতিয়া তুমি যোৱা মিছাতে কন্দা কটা কৰিব নালাগে মোক অকণমান অকলে থাকিবলৈ দিয়া মোক যি শাস্তি দিয়ে আজিয়ে দিয়ক মোৰ ভুল হৈ গৈছে মা আজিৰ পৰা আৰু এনেকুৱা কেতিয়াও নকৰোঁ আজিয়ে শেষ মই কথা দিছোঁ আপোনাক শাস্তি দিবলৈ এইখনতো জেল নহয় আৰু মোক জেলৰ বুলি ভাবিছা কিয় এইখন ঘৰ হয় সন্মান বুলি গোটেই ঘৰখনৰেই যাব অকল এজনৰ নাযায় আৰু তুমিনো এইবোৰ কথা কেনেকৈ বুজি পাবা এইবোৰতো তুমি একো পোৱাও নাই আৰু তোমালোকৰ ঘৰখনতো এইবোৰ পৰিৱেশ একোৱেই নাই মা হ'ব এতিয়া যোৱা আৰু শুনা মই আজি ৰাতি আকৌ একো নাখাওঁ ইহঁতক কৈ দিবা তইতো মাৰ কথা জানই তাই নতুনকৈ আহিছে একো অভাৱ বুজিয়ে পোৱা নাই তই কিবা এটা কৰিব লাগিছিলে মইনো কি কৰোঁ মই গৈ দুৱাৰত ঢকিয়াই মাতিছোঁ কাঞ্চন বৌয়ে আকৌ হেডফোন লগাই গান শুনি আছে শুনাই নাপালে আৰু যেতিয়ালৈ ওলাই আহে তেতিয়ালৈ আলহী গৈ নঙলামুখ পালেগৈ তই ভিতৰলৈ গৈ মাতিব লাগিছিল নতুন কইনা হঠাৎ এনেকৈ সোমাই গ'লে বেয়াও পাব পাৰে সেয়ে নগ'লোঁ মই ইছ কথা কৈছে চা এনেইচোন মূৰটোত হাত ভৰস্তা বুদ্ধি সোমাই থাকে পিছে আজি ওলাই নাহিল কিয় বাদ দে সেইবোৰ ক'ত গ'ল তাই কালিৰ ঘটনাটোৰ পৰা তুমি এতিয়াও ওলাই আহিব পৰা নাই নেকি কাঞ্চন যি হ'ল হৈ গ'ল আমাৰ কথাবোৰে তেনেকুৱা যি কয় চিধা চিধিকৈ কৈ দিয়ে পিছত একো ধৰি নাথাকে দুদিনমানৰ কাৰণে মোক ঘৰত থৈ আহিবা নেকি মোৰ ঘৰলৈ বৰকৈ মনত পৰিছে যাবা যাবা তোমাৰ নিজৰেই ঘৰ তোমাৰ যেতিয়াই মন তেতিয়াই যাবা মইনো কিয় বাধা দিম কিন্তু এনেকৈ দুদিনতে গ'লে বৰ বেয়া দেখিব নহয় নহ'লে এটা কাম কৰোঁ শনিবাৰে মোৰ স্কুলো বন্ধ দেওবাৰটো পাই যাম সেয়ে দুদিন ময়ো গৈ তোমাৰ লগত থাকিম আৰু এনেও মই তোমালোকৰ ঘৰখনৰ লগত চা চিনাকি হোৱাই নাই এই সুযোগতে সেই কামটো হৈ যাব নে কি কোৱা মইতো ভালে পাম ঘৰৰ বাকী মানুহবোৰে বা আকৌ কি কয় কোনে কি ক'ব
শহুৰৰ ঘৰলৈ জোৱাইকটো যাবই। তাতনো কোনে বাধা দিব? দাদাটো যোৱা নাই। আজি কেইবাবছৰো হ'ল ৰূপালী বৌ ঘৰলৈ যোৱা নাই, দাদাও যোৱা নাই। তুমি কেনেকৈ জানিলা? তাৰমানে কি কথাটো সঁচা? কাৰণটো কি মই জানিব পাৰোঁনে? সেইবোৰ বহুত কথা, কেতিয়াবা কম। কেতিয়া ক'বা? কেতিয়া শুনিম? তোমাকচোন বেছি সময় মই কাষত নাপাওঁৱে। কিমান যে কথা পাতিবলগীয়া আছে তোমাৰ লগত। বিয়াৰ আগত এটা মোক প্ৰতিশ্ৰুতি দিছিলা, সেয়াও হয়তো পাহৰিলা তুমি। প্ৰতিশ্ৰুতি দিছিলোঁ জানো? নাই দিয়া নেকি? মইচোন পাহৰিলোৱে। কি দিছিলোঁ তুমিয়ে কৈ দিয়াচোন। নালাগে, বাদ দিয়া। তোমালোক ল'ৰাবোৰ চব একে। কিবা এটা ক'ব লাগে কৈ দিয়া। আৰে বাবা, সঁচাকৈ পাহৰিছোঁ। বিদ্যা শপত। কিয়? বিয়াৰ পাছত ক'ৰবালৈ ফুৰাব নিম বুলি কোৱা নাছিলা? অ' সেইটো কথা। যাম যাম বাবা, মই প্লেন কৰিয়ে থৈছোঁ। হ'ব, তোমালোকৰ নাটক মই চব বুজি পাওঁ। মই তোমাৰ লগত দুদিনমান অকলে কটাব বিচাৰোঁ। তোমাক আৰু কাষৰ পৰা পাবলৈ বিচাৰোঁ। মোক আৰু একো নালাগে জয়ন্ত। ঠিক আছে, হ'ব। তুমি ভবাৰ দৰেই হ'ব। প্ৰথমে তোমালোকৰ ঘৰৰ পৰা আহোঁ, তাৰপিছত আমি ডিচাইড কৰিম আমি ক'লৈ যাম। হ'ব? সঁচাই কৈছা? একদম সঁচা।